Hello students, welcome to Srenikotha. আজি আমি ক্লাস 10 সায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ এটা ইম্পৰ্টেন্ট টপিক আজি ডিসকাস কৰিম। এইটো টপিক তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। ঠিক আছে? জাৰণ আৰু বিজাৰণ, অক্সিডেশন এণ্ড ৰিডাকশন। ঠিক আছে? সোৱা, জাৰণ আৰু বিজাৰণ এই দুটা প্ৰশ্ন প্ৰায় তোমালোকৰ পৰীক্ষাত আহি থাকে। তো আজি তোমালোকে এই কনসেপ্টটো মনত ফিক্স কৰি লোৱা। সোৱা, ফাৰ্ষ্ট কি কৈছে ইয়াত আমাৰ কপাৰ পাউডাৰ অলপ লব দিছে চিনা মাটিৰে তৈয়াৰী এখন থালত। ঠিক আছে? 1 গ্ৰাম কপাৰ পাউডাৰ আমাক লব দিছে। এইখন হল চিনা মাটিৰ থাল আৰু এইখিনি হৈছে আমাৰ কপাৰ। ঠিক আছে? কপাৰ পাউডাৰ। আৰু তাৰপিছত কি কৈছে গৰম কৰিব দিছে আমাক। এডাল হিট দেখিছানে? এইখিনি জুই আছে, এডাল ষ্টেণ্ড, তাৰপিছত এডাল তোমাৰ বাৰ্নাৰত জুই দিয়ে। তাৰপিছত তোমাৰ কি কৈছে কি দেখিলা আমাক সুধিছে। ঠিক আছে? এটা সোৱা, কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ টু অক্সাইডৰ এখন চামনিৰে আবৃত হৈ পৰিব। ইয়াত যে থকা কপাৰখিনি তুমি যে হিট দিলা, হিট দিওঁতে সেই কপাৰখিনি সলনি হৈ কি হ'ব যাবনে তোমাৰ এটা কলা ৰঙৰ চামনি হৈ যাব। ঠিক আছে? সেই কলা ৰঙৰ চামনিটো কিয় হৈছে জানানে? এইটো হৈছে কাৰণ তোমাৰ সোৱা, যেতিয়া আমি কপাৰটোক হিট কৰিম হয়নে? হিট কৰা মানে কি হৈছে তোমাৰ অক্সিজেনত হিট কৰা। ঠিক আছে? গতিকে কপাৰ যোগ অক্সিজেন হৈছে। ঠিক আছে? ইহন দুটাৰ বিক্ৰিয়ক হ'ল আৰু কেমিকেল ৰিয়েকশ্যনটো যেতিয়া হ'ল তাত আমি তাপ দিলোঁ, তাৰপিছত কি পালোঁ জানানে? আমি এই কলা চামনি এটা পৰি গ'ল। এই কলা চামনিটো হৈছে তোমাৰ CuO, যাক কোৱা হয় তোমাৰ কপাৰ অক্সাইড। বুজি পালা? মানে কপাৰক তুমি যেতিয়া জুই দিবা অক্সিজেনত, তেতিয়া অক্সিজেনৰ লগত সি ৰিয়েকশ্যন কৰিব। তাৰপিছত তুমি যেতিয়া তাপ দিবা, তাৰপিছত সেই দুইটা মিলি কি হ'ব জানানে? তোমাৰ কপাৰ অক্সাইড। আৰু কপাৰ অক্সাইডটো কি হয়? এটা কলা ৰঙৰ চামনি। ঠিক আছে? এই কলা ৰঙৰ পদাৰ্থখিনি কিয় উৎপন্ন হ'ল? এই আমাক সুধিছে কিয় কলা ৰঙৰ চামনিখিনি উৎপন্ন হ'ল, যিটো মই তোমালোকক ক'লোঁ। ইয়াৰ কাৰণ হ'ল কপাৰৰ লগত অক্সিজেনৰ যোগ হৈ কপাৰ অক্সাইড গঠন হ'ল। বুজি পালানে? কপাৰৰ লগত অক্সিজেন যোগ হৈ কপাৰ অক্সাইড গঠন হ'ল। এতিয়া চোৱা, যদি উত্তপ্ত পদাৰ্থ চোৱা এইখিনিতো গৰম হৈ থাকিব ন, CuO2 যেতিয়া আমি হিট দি পেলাই কপাৰক হিট দি পেলাই কপাৰ অক্সাইড বনালোঁ, তেতিয়া এই CuO2 গৰম হৈ থাকিব। ঠিক আছে? যদি এই গৰম CuOখিনিৰ ওপৰেদি হাইড্ৰজেন গেছ পঠোৱা হয়, আমি যদি ইয়াৰ ওপৰেদি আকৌ হাইড্ৰজেন গেছটো পাছ কৰি দিওঁ, তেন্তে পৃষ্ঠৰ কলা আৱৰণ মুগা হৈ পৰিব। এই যে কপাৰ অক্সাইডটো কলা হৈ গৈছিল, ইয়াৰ ওপৰেদি যদি আমি হাইড্ৰজেন গেছ পাছ কৰি দিওঁ, মানে ইয়াৰ লগত যদি আমি হাইড্ৰজেন ৰিয়েক্ট কৰি দিওঁ, তেতিয়া এইটো মুগা হৈ পৰিব। ঠিক আছে? কাৰণ বিপৰীতমুখী বিক্ৰিয়া এটা ঘটি কপাৰ প্ৰস্তুত হ'ব। চোৱা, হাইড্ৰজেন গেছ দিয়াৰ লগে লগে এটা বিপৰীতমুখী বিক্ৰিয়া হৈ গ'ল, আকৌ সেইটো কপাৰলৈ আমি পাই যাম। ঠিক আছে? আমি অলৰেডি হিট দি পেলাই কপাৰ অক্সাইড পাই থৈছিলোঁ আৰু ইয়াৰ মাজেদি আমি হাইড্ৰজেন গেছ পাৰ কৰি দিলোঁ। হাইড্ৰজেন গেছ পাৰ কৰাৰ পিছত কি হ'ল তোমাৰ আকৌ আমি কপাৰটো পাই গ'লোঁ। প্ৰথমতে যিটো কপাৰ পাউডাৰ পাইছিলোঁ সেইটো আকৌ আমি কপাৰ পাই গ'লোঁ আৰু হাইড্ৰজেনটো অক্সিজেনৰ লগত যোগ হৈ H2O হ'ল। বুজি পাইছানে? ইয়াত তোমাৰ অক্সিজেনটো কপাৰৰ লগত যোগ হৈ CuO হ'ল, কিন্তু ইয়াত তোমাৰ হাইড্ৰজেনটো দিয়াৰ লগে লগে এই অক্সিজেনটো আকৌ কপাৰৰ পৰা আঁতৰি আহিল। কপাৰৰ পৰা আঁতৰি আহোঁতে কপাৰটো ফ্ৰী হৈ গ'ল ন? এই যে কপাৰটো ফ্ৰী হৈ গ'ল আৰু অক্সিজেনটো যে তোমাৰ এই হাইড্ৰজেনত লাগি গ'ল, সেইকাৰণে আমি আকৌ কপাৰ অক্সাইডটো পাই গ'লোঁ। ঠিক আছে? এতিয়া চোৱা, বিক্ৰিয়াত ৰিয়েকশ্যনত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বোলা হয়। এটা ইম্পৰ্টেণ্ট লাইন হয়। বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বোলা যায়। এতিয়া ইয়াত কোনে অক্সিজেন পাইছে চোৱা, এই ৰিয়েকশ্যনটোত 1.2 নে ৰিয়েকশ্যনটোত অক্সিজেন কোনে পাইছে? হাইড্ৰজেনে পাইছে। এইটো হাইড্ৰজেনে অক্সিজেন পাই H2O হ'ল। মানে ইয়াত তোমাৰ কি হৈছে? হাইড্ৰজেনটো জাৰিত হৈছে। যদি পদাৰ্থটোৱে অক্সিজেন হেৰুৱায়, তেতিয়া তাক বিজাৰিত হোৱা বোলা হয়। আৰু অক্সিজেন কোনে হেৰাইছে? কপাৰ অক্সাইডে। গতিকে কপাৰ অক্সাইডটো বিজাৰিত হৈ কপাৰ হ'ল আৰু হাইড্ৰজেনটো জাৰিত হৈ ৱাটাৰ হ'ল, H2O হ'ল। এই বিক্ৰিয়া
কপাৰ টু অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে এইটোৱে মই তোমালোকক ক'লোঁ কপাৰ টু অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰি জাৰিত হৈছে এইটো হাইড্ৰজেনে অক্সিজেন লাভ কৰি জাৰিত হৈছে অন্য ধৰণে ক'ব গ'লে বিক্ৰিয়াটোত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় এটা ইম্পৰ্টেণ্ট লাইন হয় এইটো কেমিকেল ৰিয়েকশ্যনত এটা যেতিয়া তোমাৰ এটা যেতিয়া জাৰিত হ'ব ঠিক আছে ইয়াত হাইড্ৰজেনটো জাৰিত হ'ল জাৰিত হোৱাত তোমাৰ কপাৰটো বিজাৰিত হৈ গ'ল সেইটোকে কৈছে তোমাৰ যে অন্য ধৰণে ক'ব গ'লে বিক্ৰিয়াটোত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় এনেবোৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স ৰিয়েকশ্যন বোলা হয় ঠিক আছে য'ত তোমাৰ বিজাৰিত হয় সেইটো প্ৰক্ৰিয়াক একেলগে জাৰণ বিজাৰণ বুলি কোৱা হয় বা ৰেডক্স বিক্ৰিয়া বোলা হয় ঠিক আছে তোমালোকে বুজি পালা যে এটা কি হয় জাৰণ আৰু বিজাৰণ কাক কয় যেতিয়া অক্সিজেনটো পাই যায় এটা পদাৰ্থ হয় তেতিয়া সেইটো জাৰিত হৈছে আৰু তাক জাৰণ কোৱা হয় আৰু যেতিয়া অক্সিজেন এটা হেৰুৱায় তেতিয়া তাক কয় সি বিজাৰিত হৈছে আৰু সেই বিক্ৰিয়াটো কোৱা হয় বিজাৰণ ৰিয়েকশ্যন আৰু দুইটাক একেলগে কোৱা হয় কি তোমাৰ জাৰণ বিজাৰণ অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যনছ ঠিক আছে তো এই কনচেপ্টটো তোমালোকে মনত ৰাখিবা সো ষ্টুডেণ্ট আজিলৈ ইমানেই আৰু তোমালোকক সায়েন্সৰ কোনটো টপিক লাগে কমেন্ট কৰি